আপোনালোকৰ লগত সদায় চিৰকৃতজ্ঞ। আমি ৰাইজৰ হকে কৰি আহিছোঁ। আমি কেইটামান ছত্ৰ আজি 28জন সদস্যই 22 তাৰিখে যোৱা কিমান তাৰিখে 22 তাৰিখে আমি অনাস্থা দি থৈ আহিছিলোঁ। মাননীয় প্ৰদ্যুৎ হাজৰিকাই যিখন অবৈধভাৱে এক্সিকিউটিভ গঠন কৰিছে, সেই এক্সিকিউটিভ সঞ্চালক মণ্ডলী গঠন কৰিছে, তেওঁলোকক অবৈধ কৰাৰ কাৰণে আমি মাননীয় সঞ্চালক মহোদয় সমবায় সঞ্চালক মহোদয়ত দাখিল কৰিছিলোঁ। তেওঁলোকে আজিৰ তাৰিখত আজি মিটিং দিছিলে। যিহেতু আমি কেইটামান প্ৰস্তাৱ তেওঁলোকৰ দাখিল কৰিছিলোঁ, যিহেতু প্ৰদ্যুৎ হাজৰিকা আজি সভাপতিত্ব কৰিব নোৱাৰে। 1 নম্বৰ প্ৰস্তাৱৰ সভাপতি হ'বলৈ হ'লে বিভাগীয় প্ৰদ্যুৎ হাজৰিকাই যি এজন শিক্ষক, তেখেতে তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা NOC আনিছে নে নাই, কিন্তু তেওঁ NOC দাখিল কৰিব নোৱাৰে, সেইটো তেওঁ অগ্ৰাহ্য কৰিলে। দ্বিতীয়তে হ'ল কি, আমাৰ যিটো আমি আজি 7/6/2000 তাৰিখে সঞ্চালক মণ্ডলীয়ে এই অবৈধভাৱে সঞ্চালক মণ্ডলী গঠন কৰাৰ সময়ৰ পিছত আমি দাখিল কৰা আবেদন মৰ্মে আজি 13 নম্বৰ প্ৰতিলিপিটো পাঠ কৰিব লাগিছিল। সেই প্ৰতিলিপিটোৰ ওপৰত ভিত্তি কৰি পেলাই প্ৰদ্যুৎ হাজৰিকা সেই সঞ্চালক মণ্ডলী ভংগ হ'ব, নতুন সঞ্চালক মণ্ডলী গঠন হ'ব। কিন্তু প্ৰদ্যুৎ হাজৰিকাই একনায়কত্বৰ বলত তেওঁৰ কেইটামান ভেৰণীয়া গুণ্ডা লগত লৈ এজন শিক্ষকে ৱাইন শ্বপৰ পৰা ফুল বটল কিনি আনি ভেৰণীয়া বৃন্দক খুৱাই আজি অবৈধভাৱে এটা গুদামত মিটিং পাতি আজি 1983 চনৰ পৰা মই বিশ্বনাথ সমবায় কৃষি পাম সমবায় সমিতিৰ সদস্য। তেতিয়াৰ পৰা মই দেখি আহিছোঁ আমাৰ হৰি নামঘৰত যিকোনো জেনেৰেল সাধাৰণ সভা আহ্বান